কৃষ্ণ আৰু এয়া দেখিছে আপোনালোকে নামঘৰৰ ভিতৰলৈ মানে যিখন গেট আছে প্ৰথমতে জাপি বাটচৰা পালোঁ তাৰপিছত আৰু এখন সৰুকৈ গেট আছে এয়া নামঘৰৰ ভিতৰলৈ অহা আৰু ইয়াতে মই কৃষ্ণ কৰি সোমাই আহিছোঁ আৰু এয়া মই দেখাই দিছোঁ অকণমানকৈ আৰু বেছিকৈ ভিডিঅ' কৰিব নোৱাৰি মোবাইলটো লৈ থাকিব নোৱাৰি ইমানকৈ বেছিকৈ মানে দেখা লাজো লাগে আৰু এইফালে আছে নামঘৰসমূহ দেখাই দিছোঁ আপোনালোকক হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ বৰ্তমান আৰু মই বৰ্তমান আছোঁ বৰদোৱাত আৰু বৰদোৱাৰ এতিয়া নামঘৰৰ পৰিৱেশবিলাক আপোনালোকক দেখাম ক'ত কি কেনেকুৱা ধৰণৰ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰিছোঁ আৰু এইফালে দেখিছে নহয় নামঘৰলৈ আহিছোঁ আমি এইফালে হ'ল কীৰ্তনঘৰ মানে ইয়াতে নাম প্ৰসংগো হয় আৰু সকলোবিলাক ইয়াতে হয় আৰু এইফালে আছে এইবিলাক দেখুৱাই দিছোঁ ধুনীয়াকৈ আৰু ইমান ভালদৰে দেখাব পৰা নাই বাৰু ব'লক তেতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু বেটিয়ে মানে ভয় খাই গৈছে গম পাইছেনে দুয়োকাষে সিংহ আছে যে সিংহ আছে এয়া সেইকাৰণে তাই ভয় খাই গৈছেগৈ আৰু মই আস্তেকৈ তাইক লৈ গৈছোঁ বাৰু এয়া দেখাই দিছোঁ তাইক মানে এয়া আচল নহয় আচলতে এয়া মূৰ্তি বুলিহে দেখাই দিছোঁ আৰু এয়া ধুনীয়াকৈ আমি সেৱা কৰি সোমাই গৈছোঁ ভিতৰত আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাম বেছি ভিডিঅ' নকৰোঁ বাৰু আৰু ইয়াত ইমানকৈ ভিডিঅ' কৰা মানে ইমান হেৰি নহয় মানে মানা আছে ইমান ভিডিঅ' কৰিবলৈ নিদিয়ে এয়া অকণমান আপোনালোকক দেখাই দিছোঁ আৰু এইফালে আছে গৰুড় পক্ষী আৰু এয়াই হ'ল আমাৰ গুৰুজনাই সাজি থৈ যোৱা নামঘৰ ভাগি এয়া আৰু সকলোৱে এয়া সেৱা ভাগ লৈ লৈছে আমিও লৈ ল'লোঁ বাৰু আৰু এইফালে দেখিছে নহয় বেটীয়ে কি কৰোঁ কি নকৰোঁ লাগিছে তাই গৈ মানে নাচিছেহে তাই খুব বেছি ভাল পায় ভাওনা আৰু এনেকৈ সত্ৰীয়া নৃত্য কিবাকিবি এনেকুৱাবিলাক চায়ো ভাল পায় আৰু এনেও নাচি থাকে বাৰু আৰু সেইবিলাক মানে তাই দবা কাঁহ আৰু খোল মানে এইবিলাক দেখি পিনে সকলোবিলাক দেখি বেটীয়ে নাচিবলৈহে ধৰিছে আৰু এইফালে মূৰ্তিবিলাক দেখি গৰুড় পক্ষী আৰু এনেকৈ আছে কিবাকিবি মানে এইবিলাক দেখি পিনে তাই আৰু ৰখিব পৰা নাই সেইকাৰণে নাচিয়ে দিছে আৰু এইফালে দেখাই দিছোঁ আকৌ এবাৰ আপোনালোকক ভালকৈ আৰু সেয়াৰ পৰা ওলাই আহিলোঁ আমি আহি পিনে ইয়াত দেখিছেনে কি ধুনীয়াকৈ এইবিলাক সাঁচি ৰাখিছে যিবিলাক আমাৰ সত্ৰীয়া নৃত্য বা কৃষ্ণ নৃত্যৰ যিখিনি ধৰক অংগী ভংগী কিছুমান তেনেকুৱা ধৰণৰ মানে হেৰিবিলাক আৰু যিখিনি গুৰুজনাৰ সৃষ্টিৰাজি সেইবিলাক মানে ইয়াতে সাঁচি ৰাখিছে খুঁটাৰ তলৰ ভাগত আৰু এইফালে আছে আমাৰ গুৰুজনাৰ পদচিহ্ন য'ত মানে ভিডিঅ' কৰাটো মানা আছে তথাপিও অকণমান কৰিছোঁ বাৰু অকণমান দেখাই দিছোঁ আৰু ইয়াৰ কাষেদিয়ে খিৰিকীৰ ফালে দিয়ে চাব লাগিব আপোনালোকে আহিলে ইয়াতে চাব পাৰিব নিজৰ চকুৰে দেখা নিচিনা নহয় সেইকাৰণে দেখাবলৈ নেদেখালোঁ আৰু এয়া হৈ গ'ল শিলিখা বৃক্ষ আৰু য'ত গুৰুজনাই আউজি লৈছিলে আৰু লিখিছিলে মানে বহুতখিনি পুথি লিখিছিলে কিবা লিখিছিলে তেনেকুৱা ধৰণৰ আৰু এইজোপাই হ'ল শিলিখা বৃক্ষ আৰু এইফালে শিলিখা দুটামানো বুটলি লৈছোঁ আমি বেটীয়ে খুব বুটলি আছে শিলিখা আৰু দুটামান বেগত ভৰাই ঘৰলৈও লৈ আহিলোঁ সকলোকে দেখাব পাৰিম বা দিব পাৰিম বুলিকৈ আৰু নিজেও খালোঁ বাৰু দুটামান এয়া ধুনীয়াকৈ মানে সৰিয়ে আছে আৰু এইবিলাক দেখালোৱে আপোনাক আৰু এইফালে আছে দামোদৰ আটাৰ আৱাসগৃহ মানে গৃহ আছে তেওঁৰ আৰু এইফালে মই শিলিখা খাই আহিছোঁ দেখিছেনে বাৰু পূৰা শিলিখা পাই মানে শিলিখা দেখি ৰখিবই নোৱাৰোঁ খাই ল'লোঁ আৰু এইফালে আমি গৈ আছোঁ মানে আকাশী গংগা পাৰ্কখন চাবলৈ বুলি গৈ আছোঁ আৰু ইয়াত মানে বেটীয়ে গৈ জুমি চাইছেগৈ কি আছে বুলিব এনেকৈ ভাবিছে আৰু এইফালেদিও আকাশী গংগা দেখিলোৱে বাৰু গা ধুওঁতে তথাপিও আকৌ বেলেগ এটা ৰাস্তাইদি গ'লোঁ আৰু তাত মানে এপাক আমি ঘূৰিলোঁ বহুত দেৰি লাগিলে এপাক ঘূৰোঁতে বেটীও বাৰু খোজকাঢ়িয়ে ঘূৰিলে এপাক আৰু ভৰি বাৰু বিষোৱা নহ'ল বেটী বিষাইছে যদিও তাই কোৱা নাই কিন্তু ভালেই পালে আৰু শিলিখা গছ মানে চব ভালেই শিলিখা গছ আছে আৰু এইফালে হৈ গ'ল এয়া আই খেৰসুঁতীৰ
মঞ্চ ইয়াতে মানে কিবা কিবি পাতিলে মানে ইয়াতে মঞ্চ আছে আৰু এইফালে এখন সৰুকৈ পাৰ্ক চিষ্টেমতে আছে আৰু ইয়াত মানে অফিচ আছে আৰু কিবা কিবি গাৰ্ডেন আছে মানে ফুল চুল এনেকৈ ধৰণৰ কিবা কিবি আছে আৰু ইয়াতে ফটো চটো উঠিলোঁ আমি আৰু এয়া সংগ্ৰহালয় মানে যিখিনি বস্তু বটদোৱা মানে আছিলে সেয়াত সংগ্ৰহ কৰি ৰাখিছে কিন্তু আমাৰ ইয়াত সোমাবলৈ নহ'ল বহুত দেৰি হৈ গ'ল আৰু এইফালৰ পৰা আমাক মাতি আছে ফোন কৰি আৰু এইফালে মানে আমি আহি গ'লোঁ ইয়াত দৌল মন্দিৰ য'ত দৌল মন্দিৰ আছে তালৈ আহি গ'লোঁ আমি আৰু দেখিছেনে এয়া কিমান ওপৰত আছে দৌল মন্দিৰ আৰু দৌল মন্দিৰ মানে আপোনালোকে জানেনে কি দৌল মন্দিৰত কি কৰিছিলে গুৰুজনাই য'ত মানে চিহ্ন যাত্ৰা নামৰ ভাওনা আৰু মানে বিভিন্ন ধৰণৰ ভাওনাসমূহ ইয়াতে লিখিছিলে তেওঁ ইয়াতে লিখিছিলে ভিতৰ ভাগ অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু বহুত বেছি ওপৰত আছে বেটিও এনেকৈ খোজকাঢ়ি উঠি গৈছে বাৰু অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু বলক তেতিয়া ওপৰলৈ উঠি যাওঁ আৰু দেখিছেনে বাৰু বহুত বেছি ওপৰতে আছে আৰু এইফালে সকলোবিলাক আমাৰ ৰাইজসকলো আহিছে আৰু বাহিৰৰ পৰা বাৰু ধুনীয়াই লাগিছে দেখিবলৈ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে যিসমূহ মানে তেওঁৰ হেৰিবিলাক সৃষ্টিৰাজিবিলাক আৰু এইখিনিৰ কাৰণে বহুত বেছি ভাল লাগিছে আৰু এয়া দেখিছে নহয় আমি সোমাই আহিছোঁ গৈ পাই কিবা মনটো অকণমান গহীন লাগি গৈছে ইয়াত মানে বহুত বছৰ পুৰণি নিচিনা অনুভৱ হৈছে মানে সকলোফালে কিবা অন্ধকাৰ টাইপৰ অলপ অন্ধকাৰ নিচিনা আৰু ইয়াত দেখিছে নহয় শৰাই সজাই আছে আৰু এইবিলাক ভালদৰে ওচৰৰ পৰা দেখাব নোৱাৰোঁ আৰু এইফালেও যিখিনি আছিলে তেওঁৰ খোল তাল তেনেকুৱা ধৰণৰ এইবিলাক ইয়াতো ৰাখিছে বহুখিনি আৰু ইয়াতে আপোনালোকে যিখিনি সেৱা মানে মুদ্ৰা দিব সেৱা দিব সেইখিনি আপোনালোকে এই বাকচত ভৰাই দিব লাগিব ইয়াতে আৰু ওপৰ ভাগ দেখিছেনে কেনেকুৱা ধৰণৰ দেখিলে কিবা অকণমান গহীন লাগে ভয় টাইপৰ আৰু এয়া দেখিছে নহয় লোহাৰ টাইপৰ মানে কি ক'ম আপোনালোকক লোহাৰ টাইপৰ আপোনালোকে অহা নাই যদি যিসকলে আহিম বুলি ভাবি আছে তেওঁলোকে নিশ্চয় আহি পিনে এবাৰ চাই যাওক আৰু এয়া দেখিছে নহয় তেতিয়া বুজি পাব আপোনালোকে কেনেকুৱা ধৰণৰ ভালো লাগে মানে আৰু গহীনো লাগে আৰু এয়া সঁচাকৈ বহুত বছৰ পুৰণি নিচিনাই লাগিছে বাৰু কিন্তু এইবিলাক আমি ইয়াতে সেৱা ল'লোঁ বাৰু সেৱা লৈ কৰি এতিয়া আমি ওলাই আহিবলৈ লৈছোঁ ইয়াতো আছে দবা কাঁহ সকলোতে আছে বাৰু দবা কাঁহ আৰু ইয়াৰ পৰা আমি গুচি আহিলোঁ এতিয়া বৰ্তমান আৰু ইয়াত আমি আহিছোঁ এতিয়া যিখন স্কুলত মানে গুৰুজনাই পঢ়িছিলে যিখন টোলত আচলতে মহেন্দ্ৰ কন্দলীৰ যিখন টোল সেয়াতে পঢ়িছিলে শিক্ষা গ্ৰহণ কৰিছিলে আৰু সেইখন টোললৈ আমি আহিছোঁ আৰু ইয়াতো অকণমান ভিডিঅ' কৰিছোঁ বেছি ভিডিঅ' কৰা নাই কাৰণ ইমান ভিডিঅ' কৰিবলৈ মানে মোবাইলটো টোৱাই থাকিবলৈ বৰ ভাল নালাগে সেইকাৰণে অকণমান ভিডিঅ' কৰিছোঁ এয়া আপোনালোকক দেখাই দিছোঁ এয়া বেছিখন নাই বাৰু আৰু এয়া বহুত দীঘলীয়াকৈ আছে আৰু ইফালে নগ'লোগৈ আৰু এইফালে আছে অফিচ এয়া অফিচ আছে আৰু ইয়াত এতিয়া দুজনমান ছাত্ৰ ছাত্ৰী আছে কৈছে আৰু ইমানকণেই ভিডিঅ' কৰিছোঁ বেছিকণ কৰা নাই আৰু এয়া আপোনালোকেও আহিলে মানে এনেকৈ সোমাই কৰি চাই আহিব আমাৰ বহুতখিনি চাবলগীয়া থাকি আহিলে যিহেতু আমাৰ হাতত সময় কম আছিলে সেইকাৰণে আৰু আমি এয়া আকৌ আহি য'ত আমি প্ৰথমতে সেৱা ভাগি লৈ গৈছিলোঁ তাতে আমাক প্ৰসাদ খাবলৈ মানে প্ৰসংগ হৈ আছে নাম লৈ আছে আৰু ইয়াতে মানে প্ৰসাদ দিব এতিয়া প্ৰসাদ খাবলৈ বহি লৈছোঁ আমিও আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিব আৰু ওপৰৰ ফেনখন দেখিছেনে কিমান ডাঙৰ বহুত বেছি আৱাজ দি থাকে ফেনখনে আৰু এয়া বহুত ৰাইজ যথেষ্ট হৈছে বাৰু
আৰু আমাৰ ৰাইজসকলো ইয়াতে বহি আছে সকলো। আৰু এয়া প্ৰসাদ দিছে, প্ৰসাদ খাবলৈ লৈছোঁ। ভিডিঅ'টো অকণমান কৰিছিলোঁ, হ'লে থিয়কৈ কৰিলোঁ। এয়া আৰু বেটি দেখিছেনে, ভাগৰত গোটেইজনী টোপনিয়াই আছে। আৰু প্ৰসাদকেইটা আমি খাই লওঁ। ৰাতিপুৱাৰ পৰা মানে একো খোৱাই নাই ক'ব লাগিব, চাহ অকণ খালোঁ, লাল চাহ। আৰু বেটি দেখিছেনে টোপনিয়াই আছে, খাওঁ নেখাওঁকৈ খাই আছে। আৰু বেলেগ ভিডিঅ' কৰিবলৈ নহ'ল। তাৰপিছত আমি ঘৰমুৱা হ'লোঁ, কাৰণ আমাৰ দিনতে ওলাব লাগিব, তেতিয়াহে সোনকালে গৈ ঘৰ পামগৈ। আৰু বেটি দেখিছেনে টোপনিয়াই আহিছে। তাৰপিছত আহি আকৌ আমি এডোখৰ ঠাইত সোমালোঁ। আৰু ঠাইডোখৰ দেখি আপোনালোকে নিশ্চয় চিনি পাইছে চাগে। আৰু এইডোখৰ হ'ল কোনডোখৰ বাৰু আপোনালোকে জানেনে? এয়া হৈ গ'ল মৃত্যুঞ্জয় মন্দিৰৰ সেইডোখৰ জেগাৰ। আৰু আমি ইয়াতো এপাক সোমাই যাওঁ বুলি ভাবিলোঁ, মানে যিহেতু আমি আহিছোঁ আৰু কিমান দিনৰ মূৰত আকৌ আহিব পাম ঠিকান নাই। সেইকাৰণে মানে একেটা পাকতে আমি সোমাই আহিলোঁ। আৰু এই দেখিছে নহয় মহামৃত্যুঞ্জয় মন্দিৰ। আৰু বহু লোক আহিছে বাৰু, মোবাইলতহে দেখি আছিলোঁ, কিন্তু এতিয়া দেখি পালোঁ বাৰু। আৰু ইয়াতে আছে কাছ চাছ, আপোনালোকে আহিছে যদি দেখিছে বাৰু। এইবিলাক আৰু দেখাই নাথাকোঁ, ভাগৰো লাগিছেগৈ। ইয়াত পাওঁতে আমাৰ বহুত বেছি ভাগৰ লাগিছেগৈ এতিয়ালৈকে, কিন্তু আমি ভাত খোৱাই নাই। আৰু এইফালে আছে, ইয়াতে চাকি জ্বলাব লাগে। আৰু ইয়াতে আমি চাকি বন্তি জ্বলাই ল'লোঁ। তাৰপিছত আকৌ ভিতৰলৈ গ'লোঁ বাৰু, চালোঁগৈ আৰু বৰভাগ কেনেকুৱা কি ভিতৰত সোমাই কৰি অলপমান। আৰু ইয়াত বেছি ভিডিঅ' কৰা নহ'লোঁ। আৰু ইয়াতে সকলোৱে চাকি বন্তি জ্বলাই লৈছে। আৰু আমিও জ্বলাই কৰি আজৰি হৈ লওঁ। তাৰপিছত ওপৰলৈ যাম বাৰু। আৰু ওপৰত বেছি ভিডিঅ' কৰা নহ'ল, কাৰণ ভিডিঅ' কৰাটো মানা আছে। আৰু প্ৰথমবাৰ আহিছোঁ, ভালেই লাগিলে বাৰু। আৰু ইয়াত মানে সকলোৱে ইয়াতে চাকি বন্তি জ্বলাইছে। আৰু ইয়াতে চাকি জ্বলাব লাগে। ইয়াতে আমি পাত চাত একো অনা নাই যিহেতু, সেইকাৰণে ধূপৰ যিটো কাগজ থাকে সেইখনকে দি তলত দি জ্বলাইছোঁ। কিবা এটা নহয় কিবা এটা দিব লাগে, পাত চাত আমি অনা নাই। ইয়াত সোমাম বুলি আচলতে ভবাও নাই, হ'লে নভবাকৈ হৈ গ'ল পুতুককেনে। আৰু সেইকাৰণে এনেকৈ চাকি জ্বলাই থৈ আহিলোঁ আৰু চাকি বন্তি। আৰু ইয়াতে সকলোৱে এনেকৈ চাকি জ্বলাই লৈছে। আৰু ইয়াৰ পৰাই আমি এতিয়া ঘৰমুৱা হ'ম। আৰু ইয়াতে ফটো দুকপিমান তুলিলোঁ, বেছি ভিডিঅ' কৰা নহ'ল আৰু ফটো দুকপিমান তুলিলোঁ। এয়া মা হয় আৰু এয়া হ'ল খুৰী। আৰু দেখিছে নহয় চবৰে মুখবিলাক শুকাই আছে সেইকাৰণে। আৰু ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে মানে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেতিয়া বাই বাই।